কি খবৰ আপোনালোকৰ চেফ ব্লগলৈ আপোনালোকক স্বাগতম। মই আজি এটা মোৰ পদ্ধতিৰে পনীৰৰ ৰেচিপি বনাম। কি বনাম কেনেকৈ বনাম আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈ চাই থাকিব। বলক পনীৰৰ ৰেচিপিৰ কাৰণে এইখিনি মই পনীৰ লৈছোঁ। এইখিনি ইয়াত জিৰা, লং, দালচিনি, ইলাচি এই আছে আৰু ইয়াত আদা, নহৰু, ইয়াত আলু, জলকীয়া আৰু প্ৰয়োজন অনুসৰি ইয়াত কাবুলি বুট, পিঁয়াজ, বিলাহী চাৰিটা দিলে হ'ব। নালাগে এইখিনি কাটিব আছোঁ। বলক আপোনালোকে কেনেকৈ বনাম কি বনাম চাওক। বিলাহীখিনি মিক্সিত মাৰি ল'ব লাগিব আৰু অকণমান আছে। আঞ্জাখিনিৰ কালাৰটো ধুনীয়া হয়। কাটি থোৱা আলুখিনি ভালদৰে ধুই ল'ব লাগিব। কাবুলি বুটখিনি এটা চিটি মাৰি ল'ব লাগিব। আলুখিনি এনেদৰে সৰু সৰুকৈ কাটিছোঁ, সোনকালে সিজে। ইয়াত অকণমান পানী দিয়া হ'ল, অকণমান দিলে হ'ব। কাবুলি বুট আৰু আলুখিনি পনীৰ ভাজিবৰ কাৰণে তাত তেল, নিমখ, হালধি দিয়া হৈছে। এতিয়া পনীৰখিনি বহাই দিলোঁ। পনীৰখিনি অকণমান ৰঙচুৱা হোৱাৰ লগে লগে পনীৰখিনি এতিয়া নমাই থওঁ। পিঁয়াজখিনি এনেকৈ সৰু সৰুকৈ কাটি ল'ব। পিঁয়াজখিনি ৰঙচুৱা পৰাৰ লগে লগে এতিয়া পেষ্ট কৰা বিলাহীখিনি অকণমান ভাজি ল'ব লাগিব। বিলাহীখিনি ভজা হৈ গ'ল, ৰঙচুৱা পৰিছে। তাৰপিছত মই সিজাই থোৱা বুট আৰু আলুখিনি এনেদৰে দি লওঁ। অকণমান লৰাই দিব লাগিব। ইয়াত অকণমান আদা, নহৰু অকণমান দি ল'লোঁ।
গ'ল ইয়াত পানী দিলোঁ এতিয়া ইয়াত পনীৰখিনি দি দিলোঁ এতিয়া উতলিব লাগিব দালিখিনি উতলিব লৈছে ইয়াত ৰৈ থকা আদা নহৰুখিনি এনেকৈ দি দিলোঁ ভাঙি দিব লাগিব এতিয়া ধুনীয়া গ্ৰেভি হ'ব চাব যাতে পনীৰখিনি ভাঙি নাযায় পনীৰখিনি হৈ গ'ল এতিয়া আজিৰ ভিডিঅ'টো ইমানেই যদি ভিডিঅ'টো চাই ভাল লাগিছে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কাষতে থকা বেল আইকনটো টং টং কৰি দিব আজিলৈ বাই বাই